এ সুন্দৰ আজি আমি আছো লখিমপুৰ পুখুৰীৰ পাৰত আমি এটা খানা খাবলৈ আহিছো ইয়াত এটা তো ইপিনে আমাৰ মাংস বনি আছে ইফালে আমাৰ যোগালী কন্দৰ্পদা মেইন ৰান্ধনী পিংকুদা ইপিনে আমাৰ চেতন ইপিনে আমাৰ দীপ নৱ আমাৰ সুদৰ্শন দা তাৰ নাম নকওঁ আমি ইচি সেৱাই কাঢ়ি আছে কি কৰিব আপুনি বৰষুণ দিলে কি কৰিব বৰষুণ দিলে কওকচোন কওক খানা বনিয়ে আছে তেতিয়াৰ বনিয়ে আছে কিন্তু হোৱা নাই কাৰণ বহুত বতাহ আজি আহিলোঁ কিন্তু বতাহৰ কাৰণে পৰা নাই আৰু কষ্ট হৈছে অলপ তো আমি এখন বেৰা দিছোঁ সৰুকৈ বেৰা দি পিনে ষ্টাৰ্ট কৰি আছোঁ আৰু ইপিনে মাংস হৈ আছে বিকাশ দা মাংসটো কেনেকৈ খাবি কওঁ তো আৰম্ভ হৈ পিনে কৰি আছে খানা চলি আছে বেলেগ আমি ভাবিছিলোঁ বেলেগ আইটেম খাম বুলি কিন্তু এতিয়া বৰ্তমান আইটেম শ্বৰ্ট হৈ যাব কাৰণ এতিয়া আমি খাম অকল মাংস আৰু ভাত কাৰণ আমি আহোঁতে বতৰটো ঠিকেই আছিলে কিন্তু এতিয়া যাবৰ সময়ত এতিয়া বতৰটো বেয়া হৈ গ'ল তো প্ৰব্লেম হৈ গ'ল এতিয়া গছৰ তলত বহি আছোঁ এইপিনে বনাই আছে খানা বনাই আছে কিন্তু এতিয়া কি হয় দেখা যাম তো কি খাওঁ আপোনালোককো দেখাই আছোঁ প্লেট মানুহ জিতু আহি গৈছে জিতু কেনেকুৱা আহি অনুভৱ কেনেকুৱা সিহঁতে খবৰ নিদিয়াকৈ আহিছে দেই মোক প্ৰথমতে তাৰপিছত ঘৰৰ পৰা ফোন কৰিলোঁ কৰোঁতে মাতিলা হঠাৎকৈ লখিমপুৰ পুখুৰীত আহি পিনে চাওক খানা মজা এখন দেখাই দি খানা চানাবিলাক আমাৰ মাংস হৈ গ'ল ইপিনে মাংস হাঁহৰ মাংস ৰাইচ আৰু ইপিনে ব্ৰইলাৰ হৈ আছে আমাৰ খানা হৈ গ'ল এতিয়া চবৰে এনেকৈ পাত বাঢ়ি আছে মাংস আৰু ভাত বতৰৰ কাৰণেতো নহ'লে এতিয়া
তো এয়া ভাত আৰু এয়া মাংস হাঁহৰ মাংস আৰু মাংসৰ টেষ্ট কেনেকুৱা আছে চাই লোৱা মাংসৰ টেষ্টটো বাৰু চাই আছোঁ তো এনেকৈ ভাত বাঢ়িছে আমি এনেকৈ খাব লাগিব ইয়াত কাৰণ ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই বাৰু এনেকুৱা তো পিংকুদা এতিয়া দি আছে আমাৰ মাংস বগাই আছে যিটো বহিছে তো আপোনালোকে এনেকৈ কেনেকৈ কেতিয়াবা খানা খাই পাইছেনে বা এনেকুৱা ধৰণৰ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি যদি হৈছে তেতিয়াহ'লে জনাব এয়া আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া বাচন বৰ্তন ধোৱা আছে সুদৰ্শন দা কণ্ঠবদা ময়ো আছোঁ অলপ মই ভিডিঅ' বনাই আছোঁ এতিয়া তো হৈ গ'ল আমাৰ বাচন বৰ্তন ধোৱা মোটামুটি 2 বছৰমান হ'লে 2 বছৰ পাৰ্টি খাইছোঁ কিন্তু দুবাৰ দেখাও নাই কোৱা অনুভৱ কেইবছৰ বেছি হৈছে অলপ বেছি হৈছে আপোনালোকে এইটো মনত ৰাখিব যে কি যিটো খানা হোৱাৰ পাছত ছাবস্ক্ৰাইব আৰু জাগা খোৱা জাগা চাফা কৰি যাব অঁ তাৰমানে কি য'তে আপুনি যায় অকল ইয়াতে বুলি নহয় য'তে যায় য'ত খায় সেই ঠাইডোখৰ লেতেৰা কৰি নাযাব ধুনীয়াকৈ চাফা কৰি যাব এইটো খুবেই প্ৰয়োজনীয় আমি ইয়াত খানা খাইছিলোঁ এইটো এতিয়া আমাৰ গা ধোৱা প্ৰতিযোগিতা গা ধুই আছে চবে এয়া দ্বীপ পানীত নৱতে নাম না নেকি সুন্দৰ এতিয়া আমাৰ সকলোৱে মিলি পিনে গা ধুই আছে পিছপিনে এইপিনে চবে ধুই আছে এইপিনে আমাৰ ৰিমিক্সাৰ কেকেটা মিউজিক চিষ্টেম লগত লৈ পিনে আহি আছে তো আমি এতিয়া মই গা নুধোঁ বাৰু কাৰণ মই কাপোৰ অনা নহ'ল কণ্ঠপদা গা নোধোৱা কণ্ঠপদা গা নোধোৱে বাকী কেইজনে ধুই আছে পিছপিনে আপোনালোকেও আহিব পাৰে এইটো দৰং জিলাৰ লখিমপুৰ পুখুৰী হয় ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী ইয়াত সকলোৱে আহিব পাৰে ইয়াত পিকনিক স্পট আছে ইয়াত একো হেৰি দিব নালাগে একো ফিজ দিব নালাগে সকলোৰে বাবে অপেন কিন্তু কেৱল মোৰ ফালৰ পৰা ৰিকুৱেষ্ট যে আপোনালোকে সকলোৱে আহক কিন্তু ইয়াত চাফ চিকুণ কৰি পিনে সকলোৱে নিয়ম মানি কোনো উদ্ভাৱল পৰিস্থিতি সৃষ্টি নকৰি পিনে গা ধুৱক আৰু তো আজি এতিয়া আমাৰ যোৱাৰ সময় হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব সকলোৱে কৰিব আৰু জানেতো এটা ভিডিঅ' বনাওঁতে বহুতখিনি কষ্ট হয় তো অলপ সহায় কৰি দিব আপোনালোকে কাৰণ সকলোৱে যাতে এটা লাইক কৰি যায় লাইক কৰি গ'লে আমাৰ অলপ মনটো ভাল লাগে যেন আমি যিটো কষ্ট কৰিছোঁ সেইটো সাৰ্থক হোৱা যেন লাগে তো তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই চায়োনাৰা